আমি আগতে শিকিলো উৎপাদক বা ফ্যাক্টর কি বস্তু আজি এটা আৰু বেলেগ কনসেপ্ট কিনিম তাৰে উল্টাটো গুণিতক বা মাল্টিপল সেইটো কি তোমালোকৰ আগৰ ভিডিঅ'ত কৈছিলো নহয় বজাৰত গলা কল কিনিব গৈছা এটা কল কিনিলে 2 টকাকে যদি এটা কল কিনা 2 টকা এটা কলৰ দাম যদি এটা কল কিনা কিমান দিব লাগিব 2 টকা যদি তুমি 2 টকাকে দুটা কল কিনা 4 টকা 2 টকাকে যদি তুমি তিনিটা কল কিনা 6 টকা 2 টকাকে যদি তুমি 10টা কল কিনা 20 টকা এই গোটেই কেইটা আমি আগৰ ভিডিঅ'টোত কি পাইছো 4টো কেনেকৈ উৎপন্ন হৈছে বা 6টো কেনেকৈ উৎপাদন হৈছে 2 আৰু 3 পূৰণ কৰি গতিকে 2 আৰু 3 6 উৎপাদক এতিয়া উল্টাটো ভাবা উল্টাটো হ'ল কি 2 আৰু 1 পূৰণ কৰিলে আমি 2 পাওঁ 2 আৰু 2 পূৰণ কৰিলে 4 পাওঁ এখন 2 আৰু এখন 2ৰ নেওটা এই ডাঙৰ সংখ্যা কেইটাক কোৱা হয় 2ৰ গুণিতক মানে 2 পূৰণ কৰিলে এইকেইটা সংখ্যা পোৱা যায় এই ডাঙৰ সংখ্যা কেইটাক কোৱা হয় গুণিতক ইংৰাজীত কি কয় আকৌ কৈছো ইংৰাজী শব্দটো মনত ৰাখিবা পূৰণ কৰা কি কয় ইংৰাজীত মাল্টিপ্লিকেশন মাল্টি মানে বেছি হৈ যোৱা গতিকে গুণিতক কি কয় মাল্টিপল এইকেইটা সংখ্যা হ'ল 2ৰ মাল্টিপল MULTI মাল্টি PLE গুণিতক 2 4 6 8 20 40 এই 2ক যদি যিকোনো সংখ্যাৰে যদি পূৰণ কৰা আৰু যিটো ৰিজাল্ট পাবা সেইটো কোৱা হয় 2ৰ গুণিতক যদি 4 বুলি লোৱা 4টো ললো 4 পূৰণ 1 সমান 4 তাৰ মানে 4টো 4ৰ গুণিতক নিজে নিজৰ গুণিতক কাৰণ 1 এৰি পূৰণ কৰিব পাৰা না 1টো লিখাই নাই মই 4 পূৰণ 2 সমান 8 তাৰ মানে 8টো 4ৰ গুণিতক 4 পূৰণ 6 6 4 গুণ 24 24 তাৰ মানে 24টো 4ৰ গুণিতক মাল্টিপল উল্টাকে কি হ'ব 4 টো 24ৰ ফ্যাক্টৰ উৎপাদক 24টো 4ৰ গুণিতক বুজিলানে কথাটো একদম সহজ 2 to 6 উৎপাদক 3 to 6 উৎপাদক আৰু 6 টো 2ৰ গুণিতক বা 6 টো 3ৰ গুণিতক কাৰণ 3ক যদি 2ৰে পূৰণ কৰি পাও ন গতিকে এই দুটাই হ'ল কনসেপ্ট উৎপাদক ফ্যাক্টৰ আৰু গুণিতক মাল্টিপল এতিয়া এই দুটা কনসেপ্টৰ ওপৰত আমি এই কৰি দুটামান আৰু কথা আলোচনা কৰিম বেছি একদম সহজ কনসেপ্ট